নিজকে অসমীয়া অসমীয়া কৈ থাকে, আপোনালোকে অনুভৱ নকৰেনে? বিজয়ী গুপ্তা উপাধিৰ অনা অসমীয়া এজনে যে জিকিব পাৰিছে। 1250 টকীয়া বুলি ক'লে আপোনালোকে লাজ পাব লাগিছিল, আপোনালোকৰ চৰম থাকিব লাগিছিল। যদি আপোনালোকৰ চৰম আছিলে নহয়, 1250 টকাৰ পৰা 3000 টকালৈ আপোনালোকে বৃদ্ধি কৰিব পৰা আপোনালোকৰ হাতত ক্ষমতাও থাকিব লাগিছিল। কাৰণ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আপোনালোকক 1250 টকাৰ পৰা 3000 টকালৈ অৰুণোদয় আঁচনি দিয়াৰ। কৃষকসকলক 2000 টকাৰ পৰা 4000 টকালৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল 2022 চনৰ পৰা। ক'ত গ'ল সেইবোৰ? 18 কোটি টকা ব্যয় কৰি অসম বানমুক্ত কৰাৰ কথা আছিল, অসম বিদেশী মুক্ত কৰাৰ কথা আছিল। এই বিফল 31টা প্ৰতিশ্ৰুতি ভাৰতীয় জনতা পাৰ্টীৰ কি হ'ল? এইবোৰৰ ক্ষেত্ৰত মাত মাতকচোন চাওঁ। আমাৰ মৰমৰ ভগৱান পুত্ৰ জুবিন দাই এতিয়া ন্যায় পাব নাপাব, এইবোৰৰ ক্ষেত্ৰত মাত মাতক। কাৰোবাক ব্যক্তিকেন্দ্ৰিক ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকে আপলোড কৰি নাথাকিব। আজি বিজেপি জিকিলে, কংগ্ৰেছ হাৰিলে। অসমৰ প্ৰত্যেকজন মানুহে আমি মিলি থাকিব লাগিব, আৰু মিলি থাকিলেহে আমি বিদেশী মুক্ত কৰিব পাৰিম। চৰকাৰে বিদেশী মুক্ত কৰিব নোৱাৰে। মাত মাতিব লাগিব সকলোৱে মিলি। 5টা বছৰে কিন্তু অসমৰ ৰাইজে চকু মুদি বহি থাকিলে। আমাৰ অসমৰ যি নিবনুৱা সমস্যা, সেই সমস্যাবোৰ চৰকাৰে সমাধান কৰিব নে নকৰিব ধ্যান কৰি থাকিলে। কিন্তু এই 5 বছৰত আন্দোলন নকৰাকৈয়ে আমাৰ নিবনুৱা সমস্যাবোৰ সমাধান হ'ব নহ'ব, সেইটোহে কিন্তু ডাঙৰ কথা। ভাৰতীয় জনতা পাৰ্টি জিকোৱাৰ ক্ষেত্ৰত অকল আপোনালোকৰে অৰিহণা আছে বুলি আপোনালোকে কেনেধৰণে ভাবিব পাৰিছে? অসমৰ প্ৰত্যেকজন নাগৰিকৰেই অৰিহণা আছে, মনত ৰাখিব। আজি আপোনালোকে বেয়া বেয়া মন্তব্যৰে ভিডিঅ' প্ৰস্তুত কৰি আছে, বেয়া বেয়া মন্তব্য লিখি আছে জ্ঞানশ্ৰী কুংকি চৌধুৰী হাৰিলে কাৰণে। আপোনালোকে বাৰু নিজকে অসমীয়া অসমীয়া কৈ থাকে, আপোনালোকে অনুভৱ নকৰেনে? বিজয়ী গুপ্তা উপাধিৰ অনা অসমীয়া এজনে যে জিকিব পাৰিছে, কি কাৰণে? মই কাৰোৰ বিৰোধিতা নহয়, কোনো যাতে বেয়া নাপায়। আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিবলৈ একেবাৰে নাপাহৰিব।